নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ অসমীয়া গৃহিণীৰ আন এটা ব্লগলৈ এটা ব্লগত মই বিয়া মাতিবলৈ যোৱা দেখুৱাইছিলোঁ আৰু আজি তাকে বিয়াখন হৈ গ'ল ভালে ভালে লকডাউন আছিলে তথাপিতো বিয়াখন হৈ গ'ল এতিয়া আজি আঠমঙলা আছে তাকে ভাবিলোঁ আজি সৰুকৈ ব্লগ এটা কৰোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকৈনো কি ৰান্ধিলোঁ কি খোৱালোঁ নতুন দৰা কইনাক গতিকে চাই থাকক তেওঁলোকৰ এটা সৰু ছাৰপ্ৰাইজো আমি আয়োজন কৰিছোঁ আশা কৰোঁ দৰা কইনাই ভাল পাব আৰু এতিয়া আমি ৱেইট কৰি আছোঁ অলপ পাছতেই পাবহি চাগে ফোন কৰিছিলে আৰু চাগে আধা ঘণ্টামান ভিতৰতে তেওঁলোক পাবহি চ' ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু এতিয়া বলক কি ৰান্ধোঁ একচুৱেলি ৰান্ধি হ'লেই যি মানে 80% হ'ল আৰু 20% কাম আছে মোৰ 3খন ব্যঞ্জন বনাবলৈ আছে সেইখিনি বনাওঁগৈ আৰু লগতে আপোনালোককো দেখুৱাওঁ কেনেকৈনো কি আয়োজন কৰিছোঁ চাই থাকিব ব্লগটো সম্পূৰ্ণকৈ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব গতিকে বলক পালাহি মই তাইৰ ৰিয়েকশ্যনটো কেপচাৰ কৰিম বুলি তাৰ পিছতে আহিছোঁ চবতকৈ কেনেকুৱা লাগিছে হাই কৈ দিয়া ঋষিতা দেই আমাৰ শাড়ীখন বিৰাট ধুনীয়া লাগিছে হাই কৈ দিয়া হাই এইজনী আমাৰ পৰি হাই কৈ দিয়া হাই বুলি কৈ দিয়া আৰু ক'ত থাকিলে নাহিবা অঁ নিশ্চয় লাইটটো দি দিয়া অঁ তেতিয়া পোহৰ হ'ব এটা বন্ধ কৰি পিংকি অঁ মাই আমি নিজে খাইছোঁ আঠমঙলাৰ নিয়ম অনুসৰি দৰা কইনাক কমেও 8বিধ ব্যঞ্জনেৰে ভাত খুৱাব লাগে আৰু আমিও ঠিক সেইমতে চেষ্টা কৰিছিলোঁ 8বিধ বনাবলৈ অকণমান বেছি হ'ল তথাপিতো ঘৰতে বনাইছোঁ মা আৰু মই মিলি সেইকাৰণে ফটো মাৰিবলৈ সময় বৰকৈ নাপালোঁ সৰুকৈ ক্লিপ এটাকে লৈ থলোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু কৈ দিছোঁ কি আছে আমাৰ থালিখনত আছে ভাত ভেজ পোলাও মাংস নৰ্মেল মাটন কাৰী হয় আৰু কোমোৰা ৰঙালাও এনেকৈ মিক্স কৰি মায়ে চিতল মাছৰ জোল বনাইছিলে ভাজিখনত দাংবডি আলু আৰু ৰঙালাও মিক্স কৰি মায়ে ভাজি এখন বনাইছিলে নৰসিংহ পুদিনা এনেকৈ মিলাই এখন চাটনি ক্ষীৰ নৰ্মেল ক্ষীৰ দালি তাৰপিছতে পনীৰ মটৰ দালি দি পনীৰ বনাইছিলোঁ তাৰপিছতে আৰু তিয়ঁহৰ আচাৰ বনাইছিলোঁ আৰু তেওঁলোকে দৰা কইনাই এতিয়া খোৱাৰ আগত মা দেউতাক সেৱা কৰি লৈছে আঠমঙলাৰ নিয়ম অনুসৰি আমি যিমান পাৰোঁ তেনেকৈ কৰিবলৈ চেষ্টা কৰিলোঁ লোটাত পানী দিছিলোঁ জাৰ বা ঘটিত নহয় লোটাত পানী দিব লাগে বুলি কয়
আৰু এয়া আমি নিয়মখিনি কৰিলোঁ তাৰপাছত তেওঁলোকে খাবলৈ বহিছে আৰু লাহে লাহে খোৱা মানে লাহে আজি তাকো খাবগৈ নাপায় আকৌ তুমি পৰি ক্লেখিনি ভাল পাইছানে কিমান ভাল পাইছা এতিয়া তুমি কি 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 কৰিবা ক্লেখিনি লৈ কি খেলিবা আৰু আৰু কেক বনাম আমাৰ বৌ তোমাৰ খাই কেনেকুৱা লাগিলে এতিয়া আজি বন্দিতাই ইমান ধুনীয়া বনাইছিলে মটনটোতো ক'বই নালাগে য়ম্মি আৰু খাৰৰ আঞ্জা খাৰৰ চব্জি বনাইছিলে তিয়ঁহেদি বহুতেই টেষ্টি হৈছিলে আৰু তাইতো ৰেচিপি দিয়ে থৈছে চ' আপোনালোকে চাব আৰু বনাব আৰু খাব থেংক ইউ ঋষিতা কাম পনীৰ খাই কেনেকুৱা লাগিলে ঋষিতাই ক'ব বহুত বেছি টেষ্টি আৰু যিমান যি ৰেচিপি দিয়ে আপোনালোকে সদায় ট্ৰাই কৰিব কাৰণ মই নিজে বহুত পাৰ্চনেলি ট্ৰাই কৰোঁ আৰু বহুত বেছি টেষ্টি হয় থেংক ইউ এয়া আমাৰ কইনা মোৰ ননন কইনাই তাহাঁতিটা আঠমঙলা খাই বৈ আজৰি তাহাঁতিটা যাব ওলাইছে তথাপি পটককৈ ভাবিলোঁ সুধি লওঁ কেনেকুৱালৈ পালে খাবলৈ মায়ে মাছ বনালে মই মাংস বনালোঁ আৰু বহুত কিবা কিবি আছিলে তাই এতিয়া ক'ব কেনেকুৱা বহুত কিবা কিবি আছিলে আৰু বহুত বেছি ভাল লাগিলে থেংক ইউ আৰু খাৰটোৰ কথা কোৱা খাৰটো বহুত বেছি টেষ্টি হৈছে আৰু যদি ৰেচিপিখিনি শ্বেয়াৰ কৰে তেতিয়াহ'লে মই আশা কৰিম যে আপোনালোকে বনাই খাই আৰু জনাই কেনেকুৱা পায় আপোনালোকে খাবলৈ গতিকে ৰেচিপিবিলাক ট্ৰাই কৰিব গম পাইছে নহয় ৰিভিউবিলাক কেনেকুৱা চ' ট্ৰাই কৰিব সকলোৱে থেংক ইউ বাই তেনেকৈ ব্যস্তকৈ পাৰ হৈ গ'ল আলহী আহিলে ঘৰখনত কেনেকৈ সময়বিলাক পাৰ হয় গমেই নাপায় হয়নে নহয় চ' আমাৰো ঠিক তেনেকুৱাই হ'ল তেওঁলোক আহিলে দৰা কইনাই আহিলে তাৰপাছত আৰু বৌ আহিছিলে মামাৰ ছোৱালী আহিছিলে ঋষিকা আপোনালোকক চিনাকি কৰি দিছিলোঁ আবেলি অলমষ্ট সন্ধিয়া হোৱাৰ আগতে ইয়াৰ পৰা ওলাই গৈছে মানে আঠমঙলা ভালে ভালে কমপ্লিট হ'ল ৰেচিপিবিলাক দিব পৰা নাই তাৰ কাৰণে বেয়া নাপাব ৰেচিপিবিলাক মই লাহে ধীৰে আপোনালোকক দি থাকিম দুটা স্পেচিয়েল ৰেচিপি ট্ৰাই কৰিছিলোঁ খাৰৰটো আপোনালোককতো দিয়া আছে খাৰৰ লিংকটো মই এইডোখৰত নাইবা এইডোখৰত দি দিম আপোনালোকে চাই ল'ব মানে এইফালে নাইবা এইফালে কোনোবা এফালে লিংকটো দি দিম আপোনালোকে এবাৰ চাই ল'ব যদি এতিয়ালৈকে চোৱা নাই
তাৰপাছতে লিভাৰ ফ্ৰাই মাটনৰ লিভাৰ ফ্ৰাই কৰিলোঁ সেই ৰেচিপিটো মই অতি সোনকালে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম কাৰণ সেইটো বহুত ধুনীয়া হৈছিলে চবেই সেইটো তাৰিফ কৰিছে আৰু বাকী দিনটো তেনেকেই ঠিকে ঠাকে গ'ল আজি ইমানেই এতিয়া ৰাতি 9 বাজিবই হ'ল 9 বাজিবলৈ 10 মিনিট সময় আছে এতিয়া আমি ভাত খামগৈ ভাত বেলেগ একো নবনাওঁ ভাত কেইটামান উঠাই দিম দিনৰ দালি অকণ আছে পনীৰ আছে চ' মাছ মাংস থাকিলে পনীৰ ফালে নাযায় মানুহবিলাক তো পনীৰকণো আছে চ' সেয়াই কিবা কৰি ভাতকেইটা আজি খাম আৰু এতিয়া ভাতকেইটাহে খালি গৰমকৈ পাতি দিব লাগে তাকে মই ভাতকেইটা পাতোঁগৈ আৰু ব্লগটো ইমানতে শেষ কৰোঁ নহ'লে কিবা বেলেগ দেখিছিলে মোৰ কিবা নতুনত্ব এটা চুলিখিনি কাটিলোঁ চুলিখিনি কাটি একদম চুটি কৰি দিলোঁ চুলিখিনি একেবাৰে বেয়া হৈ গৈছিলে ল'ৰা জন্ম হোৱাৰ পাছত তেতিয়াও এবাৰ কাটিছিলোঁ কিন্তু এইবাৰ একেবাৰে চুটি কৰি দিলোঁ এইখিনি অকণমান বান্ধিব পৰা যেন তেনে হৈ আছে আৰু নাক ফুটালোঁ বহুত দিনৰ ভাবি আছিলোঁ কিন্তু এনান ঘপককৈ নাই আজি ফুটামেই বুলি সাহস কৰি ফুটাই দিলোঁ কেনেকুৱা লাগিছে ক'বচোন দুকপিমান ফটো মই ভিডিঅ'টোৰ শেষৰ ফালে মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চ' ভিডিঅ'টোৰ শেষৰ ফটোখিনি চাবলৈ নাপাহৰিব আৰু ব্লগটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো টিপি অল কৰি দিব তেতিয়া মই নতুন ভিডিঅ' লৈ আহি থাকিলে বা ৰেচিপি লৈ আহি থাকিলে আপোনালোকে নটিফিকেশ্যন পাই থাকিব পুনৰ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে আজিলৈ আহোঁ বাই বাই